তোৰা কি কৰিছা আজি কৈ দিয়া সকলোকে আজি মই বনাব ওলাইছোঁ খাহী মাংস ইয়াত 1 কেজি মই খাহী মাংস আনিছোঁ বাকিখিনি যোগাৰ ময়ে কৰি ল'লোঁ চোৱা এই আলু দুটা লৈছোঁ এটা ডাঙৰ সাইজ এটা মিডিয়াম সাইজ আৰু ডাঙৰ এটা নহৰু এটা লৈছোঁ আৰু পিয়াজ মই 5টা লৈছোঁ আৰু 1.5 ইঞ্চি মই আদা লৈছোঁ এইখিনি আদা আৰু নহৰুখিনি মই থেতি ওলাই ল'ম এয়া আমাৰ খুদনা দি বাকিখিনি মই কাটি ল'ম কেঁচা জলকীয়া 6টা লৈছোঁ মই এইখিনি মই থেতি লৈ ল'ম কেৰাহী পাতি ল'লোঁ এতিয়া মই মিঠাতেল দি দিম তেল গৰম হৈ গ'ল এতিয়া মই তেজপাত আৰু গোটা জিৰা দি দিছোঁ কাটি ৰখা পিয়াজখিনি দি দিম সোৱাদ অনুযায়ী এতিয়া মই নিমখ দি দিম পিঁয়াজ ভাজা মোৰ হৈ গ'ল এতিয়া মই 2টা বিলাহী কাটি লৈছোঁ মিডিয়াম সাইজৰ দি দিম পিঁয়াজ আৰু বিলাহী ভাজি থকা টাইমতে মই হালধি দি দিম এতিয়া হালধিটো দিলে জোল হোক বা সবজি হোক কালাৰটো বহুত ধুনীয়া আহে এতিয়া মই ধুই ৰখা খাহী মাংসখিনি দি দিম হাই ফ্লেমত মই 5 মিনিট ভাজি ল'ম এতিয়া মই থেতেলাই ৰখা আদা নহৰু কেঁচা জলকীয়াখিনি দি দিম আৰু 5 মিনিট মই ভাজি ল'ম আদা নহৰুৰ সৈতে ভজা হৈ গ'ল এতিয়া মই গুড়ি মছলা দি দিম জিৰা 2 চামুচ ধনিয়া 2 চামুচ গৰম মছলা গুড়ি 1 চামুচ মাংসৰ সৈতে মই মছলাখিনিও মই ভালদৰে ভাজি ল'ম আদা নহৰু মাংসৰ মছলাৰ সৈতে মই 15 মিনিট মই ভাজি ল'লোঁ আকৌ মই মিডিয়াম ফ্লেমত 10 মিনিট মই ভাজি ল'ম 10 মিনিট মই ভাজি ল'লোঁ
এতিয়া মই কাটি ৰখা আলুখিনি মই দি দিম। মাংসৰ সৈতে মই আলুখিনি ভাজি ল'লোঁ। এতিয়া মই পানী দি দিম। উতল আহিলে আৰু মই 20 মিনিট ঢাকি ল'ম। যিহেতু খাহী মাংস হয়, অলপ টাইম লাগে। গোটা গৰম মছলা মই তিয়াই ৰাখিম। মই লং লৈছোঁ 5টা, ডালচেনি 5 টুকুৰ, সৰু ইলাচি 8টা। 5 মিনিট মই তিয়াই ৰাখি পটাত পিচি ল'ম। বিছ মিনিট সিজাই ল'লোঁ। এতিয়া পটাত পিচি ৰখা গৰম মছলাখিনি দি দিম। আকৌ 5 মিনিটমান ঢাকি দিম। মাংস মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।